নমস্কাৰ সকলোকে। আমি আগৰ ভিডিঅ'ত টেকনিকেলৰ ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চৰ বিষয়ে কিছু কথা জানিলোঁ আৰু আমি ইয়াত জানোচোন আহক আজি যে ট্ৰেডিং চাইক'লজি, যিটো ট্ৰেডিং চাইক'লজিয়ে বহুতকেইটা আছে, তাৰে ফিয়াৰ আছে, গ্ৰীড আছে, কিন্তু আজি আমি জানোচোন আহক ট্ৰেডিং চাইক'লজি যিটো ইম'শ্যন, ট্ৰেডিঙত ইম'শ্যন যিটো জড়িত হৈ থাকে ট্ৰেডটো লোৱাৰ পিছত। চক ৰিলেশ্যনশ্বিপত থাকোঁতে যেনেকৈ আমাক ভাল লগা মানুহ কোনোবাই যদি বেয়াকৈ কয় বেয়া লাগে, তেনেকৈ ট্ৰেডিঙতো আমাৰ লোকচান হ'লে দুখ লাগে। এইটো ধেমালি কৈছোঁ, এইটো নহয় বাৰু, কথাটো বেলেগ ধৰণৰ। আমি যেতিয়া পেপাৰ ট্ৰেডিং কৰোঁ, পেপাৰ ট্ৰেডিঙত কোনো ইম'শ্যনৰ কথা নাথাকে, তাত কাৰণ আমাৰ নিজৰ পইচা ইনভল্ভ হৈ নাথাকে, সেইবাবে তাত ইম'শ্যনৰ কথা নাথাকে। কিন্তু যেতিয়া আমি ৰিয়েল ট্ৰেডিং আৰম্ভ কৰোঁ, যেতিয়া নিজৰ ৰিয়েল মানি দি ট্ৰেডিং কৰিব লওঁ, তেতিয়া তাত ইম'শ্যন আহিবই। ইম'শ্যন সেইটো স্বাভাৱিক কথা মানুহৰ, আৰু ইম'শ্যন যেতিয়া আহি যায় ট্ৰেডটো, তেতিয়াই বহুত প্ৰব্লেম আহি যায়। মাৰ্কেটত এণ্ট্ৰি কৰাৰ পিছত আমি কৰিব পৰা কাম একো নাই। এটাই আছে যে আমি নিজৰ লছটো লিমিট কৰিব পাৰোঁ। চাওক, আমি কিমান লাভ প্ৰফিট পাম আমি সেইটো নাজানো, কিন্তু আমি যিখিনি শিকিছোঁ, শিকা অনুযায়ী আমি য'ত ষ্টপ লছটো লগাব লাগে সেইটো হয় মনতে লগাই ল'ব লাগে, নহয় ছিষ্টেমত হ'লেও আপোনালোকে লছটো ছেট কৰি দিব লাগে। আৰু প্ৰফিটটো যিটো আমি টেকনিকেল শিকিছোঁ বা যিখিনি আমি জানিছোঁ এতিয়ালৈকে, সেইখিনিৰ ওপৰত ভিত্তি কৰি কিমানলৈকে ৰ'ব পৰা যায়। আচলতে প্ৰফিটটো যিমানলৈকে হোল্ড কৰিব পাৰে সিমানলৈকে আমি প্ৰফিটটো হোল্ড কৰিব লাগে, আৰু এটা মানে অসম্ভৱ প্ৰফিটো এক্সপেক্ট কৰিব নালাগে। যিটো সম্ভৱ, যিটো মাৰ্কেটৰ মুভ বা আজি মাৰ্কেটে যেনেকৈ মুভ কৰিছে সেইটো চাই সম্ভৱটোৱে। আৰু আপোনালোকক দেখাৰ বাবে ট্ৰেড এটাত এণ্ট্ৰি লৈ লৈছোঁ, আৰু আগতো ছেম ষ্টকতে এণ্ট্ৰি কৰা হৈছিলে এবাৰ। আজি ভিডিঅ' এটা বনোৱা হৈছিলে, কিন্তু ভিডিঅ'টো অলপ প্ৰব্লেম হ'ল সেইটো ভিডিঅ'ত। হ'ব, যি কি নহওক বাৰু, আপোনালোকে দেখিছে এণ্ট্ৰি হৈ গৈছে। চাওক, এণ্ট্ৰি হৈ গৈছে। এতিয়া ইয়াত কি হ'ব পাৰে? হয় মোৰ স্মল প্ৰফিট হ'ব পাৰে, নহয় স্মল লছ হ'ব পাৰে, নহ'লে বিগ প্ৰফিট হ'ব পাৰে, নহ'লে বিগ লছ হ'ব পাৰে। এই চাৰিটাই হ'ব, তাৰ বাদেতো বেলেগ অপশ্যন নাই ইয়াত হ'ব পৰা। মাৰ্কেটত এণ্ট্ৰি হ'ল যেতিয়া যি চাৰিটা দেখালোঁ আপোনালোকক, সেই চাৰিটাৰ ভিতৰতো কিবা এটা হ'ব। কিন্তু আমি যেতিয়া প্ৰফিটত যাবলৈ আৰম্ভ কৰে অলপ অলপ, তেতিয়া আমাৰ এনেকুৱা লাগে যেন এইখিনিৰ পৰাই ঘূৰি যাবগৈ, বা আমি বেছি প্ৰফিটলৈকে হোল্ড কৰিব নোৱাৰোঁ। আৰু আকৌ যেতিয়া লছলৈ গৈ থাকে, তেতিয়া আমি লছলৈ কনফিডেঞ্চত বহি থাকোঁ যে ওপৰলৈ আহিব। সেইটো নহয় আচলতে। মাৰ্কেটখন লছত এতিয়া যিটো লিমিট আছে, আপোনাৰ যিটো লিমিট ছেট কৰি থৈছে, দিনটোৰ লছটো বা এই ট্ৰেডটোৰ যিটো লছ ছেট কৰি থৈছে আপোনালোকে, সিমানলৈকে বহিব লাগে আচলতে। আমি আৰু বহুত দূৰলৈকে বহি থাকোঁ, কিন্তু প্ৰফিটত গ'লে অলপ প্ৰফিট যোৱাৰ পিছতে ওলাই দিওঁ। আৰু প্ৰফিটতো আমি যিমানটো টাৰ্গেট ছেট কৰোঁ, টাৰ্গেটলৈকে আমি বহিব পাৰিব লাগে, নহ'লে আমাৰ গোটেই চাইক'লজি ৰিস্ক লোৱাত চব প্ৰব্লেম হৈ যায় আচলতে। সেইকাৰণে ইম'শ্যনটো খুব ইম'শ্যনটো কণ্ট্ৰল কৰাটো খুব প্ৰয়োজন ট্ৰেডটোত এণ্ট্ৰি কৰাৰ পিছত। আৰু যিটো টাৰ্গেট আমি লওঁ তালৈকে যেনে তেনে হ'লেও মানে ৱেইট কৰিব লাগে, আৰু ষ্টপ লছটো যিটো থাকে সেইটো ফিক্স কৰি ল'ব লাগে, যাতে আৰু ষ্টপ লছতকৈ তললৈ গ'লে বা ষ্টপ লছ পাৰ হৈ গ'লে আমি বহি নাথাকোঁ আচলতে। ষ্টপ লছটো পূৰা ৰেচপেক্ট কৰিব লাগে। যিসকলে নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকক এটা কৈছোঁৱেই, প্ৰথমতে বহুত ভুল কৰা হয় আচলতে, আমিও ভুল কৰিছিলোঁ। যিটো লছ দিয়া ট্ৰেডটো কেতিয়াও বহি থাকিব নালাগে। যিটো আপোনাৰ লিমিট আছে, যিটো ভাবিছে আপুনি, সেইটো লিমিটতকৈ যদি পাৰ হয় আপুনি লগালগ কাটি দিব লাগে। লছ দিয়া কেতিয়াও লছত বহি থাকিব নালাগে, আৰু প্ৰফিট দিয়াটোক অলপ বহিবলৈ ট্ৰাই কৰিব লাগে। যিটো অলপ প্ৰফিট দি আছে আপোনাক, যিমান পাৰে আপুনি সিমানলৈকে বহিবলৈ চেষ্টা কৰিব লাগে। চাওক, মাৰ্কেট তেনেদৰেই মুভ কৰে, যেনেকুৱা আপোনালোকে দেখি আছে। অলপ ওপৰলৈ যায়, আকৌ তললৈ আহে, আকৌ ওপৰলৈ যায়, তললৈ আহে, ঠিক তেনেদৰে মুভ কৰে মাৰ্কেট। মানুহক লোভ লগাই সোমাবলৈ মানে এণ্ট্ৰি কৰিবলৈ দিয়ে, আকৌ ষ্টপ লছ কাটি সেইবিলাকক উলিয়াই নতুনকৈ আকৌ এণ্ট্ৰি কৰে এসোপা। তেনেকেই আচলতে মুভ কৰে। তাৰ মাজতে আমি প্ৰফিট বুক কৰিব, লছ বুক কৰে লছ বুক কৰিব, তেনেকেই আচলতে মাৰ্কেট চলি থাকে। কাৰণে আমি ইয়াক শিকি লৈ কৰাটোহে আচলতে বহুত ইম্পৰ্টেণ্ট কথা। আমি প্ৰথমতে সকলোৱে শিকিবলৈ চেষ্টা কৰিব লাগে, যিমান সময় দিব পাৰি সময় দিবলৈ চেষ্টা কৰিব লাগে। যিসকলে নতুনকৈ ট্ৰেড শিকিছে বা ট্ৰেড ল'বলৈ চেষ্টা কৰিছে, তেওঁলোকক কৈছোঁ ট্ৰেডটোত এণ্ট্ৰি কৰাৰ পিছত ইম'শ্যনটো টোটেলি বাদ দিব লাগে। তেওঁলোকে পূৰা মানে মনৰ পৰা যিটো চিন্তা কৰিব লাগে যে মোৰ ট্ৰেডটো ঠিকেই আছেনে বা মই ভবামতে হৈছেনে, সেইটোতহে গুৰুত্ব দিব লাগে আচলতে। ইম'শ্যনত ইয়াত কোনো কাম নাই। ইম'শ্যন বহুত প্ৰব্লেম আহে। প্ৰথম অৱস্থাত আমাৰো প্ৰব্লেম হৈছিলে, ইম'শ্যনত খুব প্ৰব্লেম দিয়ে। ট্ৰেডটো লোৱাৰ পিছত বুকু ঢিপঢিপাই থাকে, সেইটো ল'লেহে বুজি পোৱা যায় বাৰু। কিন্তু তেওঁলোকে যে ইম'শ্যনটো ছাইড কৰি ল'ব লাগে, আচলতে ইম'শ্যনৰ ট্ৰেডিঙত কোনো কামেই নাই। ইয়াত ইম'শ্যনটো টোটেলি বাদ দিব লাগে। এবাৰ লছ হোৱাৰ পিছত
নিজৰ ছেটআপ বনিলোঁ, ট্ৰেড ল'বলৈ ভয় লগা বা এটা ভাল প্ৰফিট পালোঁ যেনিবা, ভাল প্ৰফিট পোৱাৰ পিছত ফূৰ্তিতে আকৌ নেক্সট ট্ৰেড এটা লৈ দিওঁ, আকৌ মানে ইম'শ্যনত প্ৰব্লেম হয়। আৰু ট্ৰেডিঙৰ ইম'শ্যনত প্ৰব্লেম মানে কি, লছ হোৱা আপোনাৰ। ষ্টক মাৰ্কেটত সকলোৱে এণ্ট্ৰি কৰিব পাৰে, ডিমেট একাউণ্ট এটা খুলি একাউণ্টত পইচাটো ভৰাই লৈ এণ্ট্ৰি কৰিলেই হ'ল। কিন্তু ক'ত এক্সিট কৰিব লাগিব সেইটো সকলোৱে নাজানে আচলতে, সেইটো শিকিব লাগিব, সময় দিব লাগিব মাৰ্কেটত। সেইকাৰণে আপোনালোকে যি শিকি আছে শিকক, সময় দিয়ক মাৰ্কেটত, তেতিয়াহে আপোনালোকে গম পাব ক'ত এক্সিট কৰিব লাগিব আচলতে। আৰু এতিয়া মই আগতো ভিডিঅ'ত যিটো নাম্বাৰ দিছোঁ তাত আপোনালোকে মেছেজহে কৰিব, ফোন নকৰিব। বহুত কেইজনমান ফোন কৰিছে বাৰু, কিন্তু ফোন নকৰিব, পৰাপক্ষত মেছেজ কৰিব। আৰু যিখিনি চিৰিজৰ ভিডিঅ' সেইখিনিও কণ্টিনিউ কৰা হ'ব। এই অলপ ৰেকৰ্ডিং কৰি থোৱা আছে, কিন্তু এডিটিং কৰিবলৈ টাইম পোৱা নাই আচলতে, সেইকাৰণে ভিডিঅ'খিনি গেপছ হৈ গৈছে। আৰু এনেকুৱা ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব। ধন্যবাদ।